এইখন আমাৰ অসম ভূমি। যিখন অসমত 3,75,00,000 মানুহে বসবাস কৰে আৰু 3,75,00,000 মানুহৰ 3,75,000টা কাহিনী আছে। আহকচোন তাৰে এটা কাহিনী আমি উপভোগ কৰোঁ। স্যার এখন অৰুণৰ ঘৰ। অৰুণৰ ঘৰ মানে এই যে ৰাইজৰ কমপ্লেইন গৈছিলে এইখনে? হয় 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 সেইখনে ঘৰ। এওঁলোকৰ প্ৰকাশন আছে ছাৰ। বাৰু ভিতৰত গৈ পেলাই আমি চাওঁ ব'লাচোন। বলক গোটেই কথাবিলাক আমি বুজি পাম। ঠিক আছে বলক। হেৰি কৰাচোন, অৰুণক মাতি দিয়া। মই মাতি দিছোঁ। অৰুণা অৰুণা ঐ পিছফাল লগা আহ আহ অৰুণা ঐ কি কৰি আছা? মাঘৰ বিহু পালেহি নহয়, ঢেঁকীটো ঠিক কৰি আছো বুজিছ। বহুতৰ আকৌ ঢেঁকীয়ে নাই নহয়। ঢেঁকীটো কচোন এখেতসকল কোন? আমাৰ পঞ্চায়তৰ। নমস্কাৰ দেই। নমস্কাৰ। ঐ বাইদেউ এই চকী দুখন আনবা। আনি দিছো বিহু আহাই পোৱাই নাই, আলহী আহিলে ঘৰখনলৈ। আহক বহক বহক আহক। পিছে কি সকামত আহিলে বা? আপোনাৰ যে ঘৰৰ যে নাম আহিছে সেই তাৰ বাবে ভেৰিফিকেশ্যন কৰিবলৈ আহিছে। ভেকচিন? কি ভেকচিন? যোৱাবাৰ কৰোণাত যিটোহে লতি ঘটি কৰিলে বোপাই, আকৌ সেই সোপাকে ক'বলৈ আহিছ? এই ভেকচিন নহয় অ', ভেৰিফিকেশ্যন কৰিবলৈ আহিছে। কি ভেকচিন ভেকচিন কৈ আছনো? ছাৰ বেয়া নাপাব দেই, এই মানে অকণ হাৰ্টবিক্সৰ প্ৰব্লেম আছে। ঠিকেই আছে দিয়ক, একো কথা নাই। এই এখেত কোন হয়? এখেত অৰুণৰ বায়েক। পিংকি এই ছাৰহঁত আহিছে, তামোল চামোল আনচোন। আপোনাৰ ঘৰৰ নাম আহিছে ঠিকেই, কিন্তু আপোনাৰ লগতে 6-7 ঘৰ মানৰ বিপক্ষে কমপ্লেইন আহিছে। আৰু বোলে তাতে আপোনালোকৰ কাৰোবাৰ পেঞ্চনো আছিলে বোলে। তাকেইতো। আপোনাৰ কমপ্লেইন গৈ হেড অফিচ পাইছেগৈ। কমপ্লেইন কোনে কৰিছে? কমপ্লেইন কমপ্লেইন কোনে আনিছ? মোকো দিবি খাবলৈ দেই আজি অকণমান। কোন হ'ব আৰু কটিয়াৰ বাহিৰে? ছাৰ তামোল খাওক। ঠিকেই আছে দিয়া, খাওঁৱেই। মই নাখাওঁ। কোনে কৈছিলে মই ক'ব নোৱাৰিম। আপোনালোকৰ গাঁৱৰ মানুহে কৈছে। কটিয়াক দেখোন আপুনি খুব ভাল পায়, এতিয়া গম পালেতো কটিয়া কেনেকুৱা ফাল্টু মানুহ। ৰ'বা এজন মানুহে নহয় 7-8জনমান মানুহ আছে আৰু মাইকী মানুহো অলপ আছে। আমি ইয়াত এনেকে এজনৰ তাতে লাগি থাকিলে নহ'ব, আমি যাওঁ। ঐ মোৰ ঘৰটো কি নহ'ব নেকি? ৰ'ব ছাৰ বহুত ভাল মানুহ, আপোনাক কিবা এটা মেনেজ কৰি দিছোঁ। মিলাবি দেই। আমাৰ মৰমটো দিবি আকৌ। এইটোৱে খালি মাৰিয়ে থাকে চালা কুকুৰৰ পোৱালি কটীয়া, মোক কিমান গাদ্দাৰি কৰিছ হা? কুকুৰৰ পোৱালি বুলি ক'লে মাইকী মানুহ আছে বোলে। হেই আপুনি কি কথা কয়? তই হালধীয়া মুটিবি, আঙুলি ফুটাই খাও দিছো। এতিয়া আঙুলি ফুটা খাওঁ দি লাভ নাই, আৰু অলপমান কটিয়াক মদ খাবি ৰাতি ৰাতি। মই কি কওঁ, কটিয়াৰ লগত মদ নাখাব। এতিয়া কি হ'ল? বাইদেউ কাহক এবাৰ। তই ইয়াত কি মুৰি মুৰি চিঞৰি আছ? তই আকৌ কেতিয়াৰ পৰা মুৰি বেপাৰীটো হলি? নহয় বাইদেউ, মই খুৰী চিঞৰি আছো। খুৰী কি হ'ল? ইমান কিয় তেটো ফালি আছ? আপোনালোকৰ খুৰাকক এতিয়াই প্ৰেচিডেণ্টে মাতিছে। হয় নেকি? কিহৰ এক্সিডেণ্টত? বলক চাহ খাব, বলক ভিতৰলৈ বলক। চাহ দিছো, বলক চাহ খাব, বলক ভিতৰলৈ। এতিয়া আপোনালোকে
খোলা খুলিকৈ সকলোবোৰ কথা পাতি ক্লিয়াৰ হৈ লওক আকৌ মোক পিছত যেন দুখ নিদিয়ে আৰু আপোনালোকে কথা আৰু কি পাতিম এতিয়া ঘৰবোৰ আমি কেনেকে পাম সেইটোহে বিচাৰ কৰিব লাগে নহয় জানো মই কমপ্লেইন কৰিছোঁ সঁচা কিন্তু এতিয়া কথাটো হ'ল চাওক এতিয়া আপোনালোকতো গোটেইখিনিৰে পকা ঘৰ আছে হয়নে নহয় আপোনালোকে চৰকাৰী ঘৰৰ পৰা কোনো মানে যোগ্যতাই নাই আপোনালোকৰ ইমান কোনো আপোনালোকৰ চৰকাৰী ঘৰৰ কোনো হেৰি নাই হয়নে নহয় কওকচোন আপোনালোকে এতিয়া এইবোৰ বাদ দিয়া আমি চব গাঁৱৰে মানুহ ন এই বাইদেউহঁতক আমি কেনেকে ঘৰটো দিব পৰা যায় সেইটো আমি চিন্তা কৰিব লাগে নাই নাই মইতো সেইদিনাখনেই আপোনাক কৈছোঁ মোৰ এতিয়া একো আপত্তি নাই চাব না মই সেইদিনাখনে জুই বাইদেউক কৈছোঁ কিন্তু তথাপিও মই এটা কাম কৰোঁ মই এটা ছাৰক ফোন কৰি লওঁ মই এটা ছাৰক ফোন কৰি আছোঁ সেইটোক দেখিবলৈ মন নাযায় সিয়ে মেইন গণ্ডগোলৰ গুৰি হয় হয় বাৰু আৰু এটা আছে ভৱেন নামৰ হয় নেকি গাঁওখনৰ জটকুটৰ ঘাই হয় সি সিহঁতৰ কাৰণে একো কামেই নহয় আজি চৰকাৰখন সিহঁতেই নষ্ট কৰিছে কি যে হ'ব আৰু এতিয়া বুজিব পৰা নাই কি যে হ'ব আৰু চাওকচোন বাৰু আহি পেলাই কি কয় কি ক'ব আৰু পইচাৰ কথাহে ক'ব এইবোৰ মানুহক পিঠি চিধা কৰি দিব লাগে আহিলে আৰু এইটো খেপ ঢুকাটো অঁ হৈ যাওঁ বুজিছোঁ মই এই ছাৰৰ লগত কথা পাতিলোঁ মানে এই কিবা এটা দান দক্ষিণা কৰিব লাগিব কিবা এটা 19-20 কৰিব লাগিব আমিতো নিদিওঁ বুলি কোৱা নাই না সেইটো হয় এতিয়া বাকী সকলোক সুধি ল'ব লাগিব ন কথাটো কি কৰিবা খুৰীহঁতে কিমান দিব লাগিবনো কিমান মানে খুৰী 15 কৈছে 1500হে দি দিম এই 1500 নহয় হে বৰমা 15,000 মই যাওঁ মানে অলপ অফিচত যাব লাগে ব্লকত কিবা যদি হয় আপোনাৰ জুই বাইদেউক জনালেই হ'ল অনা মই গৈ থাকোঁ চৰকাৰ ঠিক আছে সন্ধিয়া দি দিম দিয়ক সন্ধিয়া লগ পাম ঠিক আছে বাইদেউ আপোনালোকে আলোচনা কৰক মই ইমান টকা দিব নোৱাৰিম হা মই যাওঁ আপোনালোক বহক দেই আপোনালোকে কাইলৈ সকলোবোৰ বহি কথাটো আলোচনা কৰিব আৰু এটা কাম কৰিব মই নাথাকিলেও এই ৰঞ্জনৰ হাতত আপোনালোকে সকলোবোৰ দি দিব ঠিক আছে দেৰি নকৰিব দেই খালি দি দিব কিন্তু আকৌ পিছলৈ অসুবিধা হ'ব পিছত আপোনালোকে আকৌ আমাক দেখিব আমি আকৌ ওপৰলৈ যাব নোৱাৰিম হ'ব আপোনালোকে যিটো বস্তু ইয়াতে শেষ কৰিব লাগিব গতিকে আপোনালোকে ঠিক আছে। এইটো কালিৰ মাজত শেষ কৰি দিব ঠিক আছে আহিছোঁ দিয়ক सब बदमाश सब पैसा धंधा दलाल सब ओए पिंकी ए बैग तो नहीं ये तो की निशा तो হ'ব দিয়ক এইবোৰ নতুন ডিজাইন কি হ'ল ঘৰ পালে খেমটো হৈ গৈ ফেঁচাটো হৈ গতি আহিল যে सब सीजिल लगाय आছো হ'ব দেখিছো কি চিভিল চিভিল নহয় চিজিল চিজিল এইবাৰ মণ্ডল অফিচলৈ গৈ মাটি বাৰীখিনি চব চিডিল কৰি আহিব লাগিব বুজিছ এই মানুহজনে যে মোৰ মূৰটো খালে আৰু মই যামগৈ আৰু जा না হ'ল নে নাই না সোনকালে হেই দেৰি হৈ গৈ আছে না ओए निशु र এই চাকনা বনাই নতে অলপ সময় লাগে নহয় ইমান দেৰি কৰিছে দিয়ক দিয়ক বনাওক ইমান দেৰি কৰিছে এবাৰতে শেষ কৰিব নেকি তই কামটো কৰিব নালাগিছিল বুজিছ তই বিশ্বাস কৰ না মই কৰা নাইও কি কথা ক'বলৈ আহিছ বাকীবোৰৰ কথাটো মই নকয় তোকতো মই নিজৰ ভাই বুলি ভাবিছিলো এই হ'ব এখন তই ল আজি কথা পাতিছিলো গম পাইছ এই ছাৰৰ লগত মানে কি
10 এটা তই মিলাই দে, বাকীখিনি কাম হৈ যাব। মোৰটোতো বাৰু মই মিলাই দিব পাৰিম, এই খুৰীহঁতৰ কথাটোহে অলপ চিন্তা কৰিবলগীয়া হৈছে। তই খুৰীহঁতৰ কথা চিন্তা কৰি আছ। খুৰীহঁতে সেইদিনাই কাম ক্লিয়াৰ কৰিলে, প্ৰেচিডেণ্টৰ ঘৰত দিলে, পইচা দিলে তহঁতে। ই অঁ, মই দিলেই হ'ল আৰু। বৰ মাউৰত মৰা সোপাই জানো এই মেকেট মেকেট খাব। এই সোপাই মোৰ ঘৰ চোতালখনে পায়, এই ভাতকেইটাৰ কাৰণে সদায় চোতাল ঘৰ সাৰি থাকিবলগীয়া হৈছে মই। নব, অ নব, সোনকালে আহক আকৌ, দেৰি হৈছে। ঐ কলৈ যাওঁ? এই পৰুৱাৰ পৰা আহোঁ। বৰুৱা? কোন বৰুৱা? বৰুৱা নহয় অ, পৰুৱা পৰুৱা। অ গৌৰী ব'ল, তোৰো যে কাম নাই আৰু কি কথাবোৰ কৈ থাক। ব'ল ব'ল ব'ল, দেৰি হৈছে। আপুনি ভাত খাই ল'ব, বাঢ়ি থৈছো। কি? ভাতকেইটা খাই ল'ব, বাঢ়ি থৈছো। ভাত? খাই ল'ব হা। অ গৌৰী ব'ল। ইমান দুখ কৰিম আৰু মই এই সোপা মোৰ ক'ব পৰা নাই আৰু। সেই যদিতো ঝাৰু ঘৰ চফা কৰা অভ্যাসেই নাই, সেই গ'লেই নহয়। ঐ পিংকি, পিংকি, ঐ তাই গ'ল বৰুৱালৈ। হেই, এই ভৱেনে বোৱাৰীকৰ লগত গৈছে। পৰুৱা। নাজানো মই, যা। পৰুৱাৰ কথা কৈছে দেই, ভয় খাই উঠিছিলোঁ বৰুৱালৈ গ'লি বুলি কৈছে। ব'লা চাহ একাপ খাই যাবা। নাই আজি নাখাওঁ দিয়ক, মই প্ৰেচিডেণ্টৰ ঘৰলৈ যাব লাগে। ব'লা, একো নহয়। নাই নাই, মানে সেইফালে নগ'লে কাম নহয়। হয় নেকি? ঠিক আছে, তেতিয়াহ'লে আকৌ কেতিয়াবা আহিবা দেই। ঠিক আছে। হেৰি শুনিছে? আহকচোন, মই কি আনিছো চাওকহি। আহক। কি হলো? এয়া চাওকচোন, মই কি আনিলো। নতুন মোবাইল, কেনেকুৱা লাগিছে? এইবাৰ আৰু তই তাৰমানে মোবাইল আনিবলৈকে গ'লি? আৰু শুনকচোন, আজিৰ পৰা এইটো মোবাইল আপুনি ল'ব হা। এইটো মোবাইল আজিৰ পৰা আপোনাৰ। এইটো নালাগে, থৈ দে। তই এনেকৈ অনাকৈ দুটা ছাগলী পোৱালি নানিলি কিয়? কিয়? মই গোটৰ পইচা দিহে আনিছো। বুট? মই বুট খাই বেয়া পাওঁ, যা। এই বুট নহয়, গোট। গোট? আৰু তই এই মোবাইলটো নানি যদি ছাগলী পোৱালি দুটাকে আনিলিহেঁতেন, তো কিমান ইনকাম হ'লহেঁতেন? এইটোৰ পৰাও ইনকাম হ'ব, আপুনি নাজানে। গৌৰীয়ে মোক একাউণ্ট খুলি দিছে। অ বাইদেউ, যাচোন কাপোৰ কেইটা সুমিয়াগৈ যা। জনী আৰু আহিল মোকে খটাই থাকিব। ফটো এখন উঠো, আহক আহক আহক। আজি প্ৰথম লৈছো মোবাইল, চেলফি এখন উঠি লওঁ। হেল্ল' গাইজ, গুড ইভিনিং। মোৰ পিংকি দাস ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ দেই। এয়া চাওকচোন, এইজোপা আমাৰ কঁঠাল গছ, আৰু এয়া পালেং খেতি কৰিছে দেই মোৰ মানুহজনে। এয়া আৰু এইজনী কোন চাওকচোন, এইজনী আমাৰ বাইদেউ। আমাৰ বাইদেউ দেই। মাজে মাজে আজি আমাৰ ঘৰত কি বনাইছো আপোনালোকক সকলোখিনি দেখাম দেই। এইজন মোৰ মানুহজন। তহঁতে কৈ থাক। এজনী বাইদেউ। আমি বনাম দেই। মাজে মাজে বাইদেৱে মই নাচি থাকিম। এইডাল বন্ধ নকৰ কিয়? ঐ কৈ থাক, কেইটা বাজিল? ভাল মোবাইলডাল লৈ লৈছে আৰু
টোপনি ক্ষতি চব মনটো লাগি থাকে আৰু মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মোৰ 16 বছৰত ভৰি দিয়া নাই টিঙে মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মোৰ 16 বছৰত ভৰি দিয়া নাই এইজনী সেই মোবাইলটো আনি লোৱা পিছৰ পৰা ঘৰৰ কাম তাই এটাও নকৰা হ'ল মই এতিয়ালৈকে গাটোৱে ধুব পৰা নাই আপুনি তেনেকে বকি নাথাকিব বুজিছে মই সব ঘৰৰ কাম কৰিয়ে আছো আপুনি কৰিলে কৰক নকৰিলে নাই কাম মই এইটো লৈও কাম কৰিয়ে আছো মুখে মুখে কথা কৈছে মুখখন ভাঙৰ কি লাগি আছে খাবলৈ আহিছে শান্তি নোহোৱা হ'ল এজনী অহা পৰা কি কাজিয়া লাগি আছে তই দেখা নাই নেকি কাম এটা শান্তিয়ে কৰিব নোৱাৰা তহঁতৰ পৰা মই দেখিছা নাই দিনটো যে মোক বোৱাই থাকে তই নেদেখ তোৰ বেয়া নালাগে মোক যে বজা তাইৰ লগত বেছি লাগি থাকে কি যা তই যে তাই কথা মতে চলত মোক যে দিনটো কাম কৰাই থাক পাঁচটা কাম আছে চাওকচোন মই কাম কৰিয়ে থাকো তাই মোক খালি কাম নকৰা কৈ থাকে এয়া চাওকচোন বাইদেৱে মোক এয়া ঝাৰু দি মাৰি পেলাই কি কৰিলে মই কি কৰিলো মই দেখোন কাম কৰিয়ে আছো তাই খালি কাম নকৰাই কৈ থাকে মই কাম নকৰা নেদেখে খালি মোবাইলটো কথাই কৈ থাকে এয়া মাৰি পেলাই ডিঙিটো চাওকচোন কেনেকুৱা কৰি দিছে দুখ পাই গৈছে হেল্ল' গাখীৰ দিয়া গৰুৱে লাত মাৰিলেও ভাল লাগে বুজিছ আৰু তাই যদি পেঞ্চনটো নাপালিহেঁতেন তেতিয়া আমি জীৰা ৰাইচৰ ভাত খালিহেঁতেন এতিয়া যা চাহ অকণ বনাগে যা এইবিলাক লাগি থাকি লাভ নাই যা হৈ যা বাৰু হ'ব মই যাম দে এইটো নেকি ঘৰ ৰেচন দোকানলৈ গৈছিলো বেচন বেচন নহয় অ পেহী আহক ভিতৰলৈ ৰ'দতে বহো ৰ'দত বহিব নেকি অ ঠিক আছে ৰখক মই চকী আনি আছো পেহী বহক খুলি আহক এই পিংকি এই চাহ দোকান লৈ আছো তোমাৰ পেহী আৰু খুৰী আহিছে বহুত দিনৰ মূৰত আহিছে দেই ভালে আছা ভালে খুৰী ভাল তালৈ যা ভিতৰত যা ল'ৰাটো চাকৰি হোৱাৰ কথা আছিল যে মানে বৰ দিগদাৰ ভিতৰত হ'বহে হ'ব ন অ হ'লে ভাল পেহী চাহ খাওক খুৰী চাহ খাওক এই চাহ নিদিয়া নহয় আমি অ পেহী খাও পেহী খুৰী খাওক ঐ এই লগ দিয়া একো নহয় কোৱা দেই এইটো খা নাই পেহী এটা নিদিয়ে খাবলৈ ইমান নালাগে কিন্তু আজি আলহী ধেৰ দেখোন এই আলহী নহয় অ' এই আমাৰ নিজৰ পেহী নহয় নেকি এয়া পেহী খুৰী যা ভিতৰলৈকে যাগে যা এই আছে ন আছে আছে যা ভিতৰলৈকে যাগে যা পেহী মই ফাৰ্মত কাম কৰিবলৈ যাওঁ হা এই বা এই পেহী আৰু খুৰীক কিবা এটা খুৱাই পঠিয়াবি দেই কি ধুৱাই পঠিয়াবি নালাগে খুৱাই পঠিয়াবি মই যাওঁ খুৱাই পঠিয়াম যা নালাগে আমালৈ অ পেহী ভাত খাই যাব দেই অ খুৰী ভাত খাই যাব দেই নালাগে আমালৈ ভাত নালাগে এনেকে নাযাব খাই যাব নাই আমি এতিয়া উঠোৱে আৰু এতিয়া খোৱাৰ ইচ্ছা নাই ই খাই যাব দিয়কচোন আৰু খোৱাৰ ইচ্ছা নাই আৰু ইমান দিনৰ মূৰত আহিছে খাই যাব আজি ভাত নাই এতিয়া উঠোৱে আমি ইমান দিনৰ মূৰত আহিছ ভাত কেইটামান খাই যাবি দে নাই আমাৰ চাহ খালোঁ নহয় আৰু নাখাওঁ আৰু দেই তহঁতৰ ঘৰলৈ গ'লে ইমান খাওঁ কেইটামান খাই যাচোন হ'ব আমি যাওঁ আইঅ পেহীহঁত আহিলে চাচোন ভাত কেইটামানো খাই নগ'লে এই দুটাতো খবৰেই নাই কিমান দিনৰ মূৰত আহিছে পিংকি
তোৰ যে ইমান মেছেজ আহি আছে এইবোৰ যে মেছেজ আহি থকাটো ইমান ভালো নহয় জান এইবোৰ জমকালহে হয় গম পাইছ নাই ঐ তোক কথা এটা কওঁতে কাৰোবাৰ আগত কবি নেকি নকওঁ কচোন এই মোবাইলটো খুলিবই নোৱাৰো জানানে ফেচবুকটো অঁ ইমান ল'ৰা এটাই মেছেজ দিয়ে মোক মেছেজ দি পাগল কৰি দিছে ক'ৰ হয় ক'ৰ মই নাজানো চাবি কিন্তু দেই এইবিলাক মই কিন্তু ভাল দেখা নাই কিন্তু দেই এইটো ঐ মই ফোন নাম্বাৰটো দি দিলোঁ যে কি তই পাগল হৈছ নেকি তই ফোন নম্বৰো দি দিছ এইবোৰ একো ভাল হোৱা নাই কিন্তু দেই হেল্ল' অ' বাবা ৰখা না মানুহ আছে অঁ মই পাছত কল কৰিম অঁ ঠিক আছে মানুহ আছে অঁ পাছত কৰিবা ঠিক আছে কিয় মোবাইল নাম্বাৰটো দি দিলোঁ মই কিবা বেয়া কৰিলোঁ নেকি এইটো তই পিছত বিপদত পৰিবি কিন্তু দেই মই তোক আজিয়ে কৰিলোঁ চাওঁ বাৰু ল'ৰাটোৰ ফটোখন চাওঁ কোন হয় হয় নেকি দেখাচোন এইজন চা ভাল কাম হোৱা নাই কিন্তু দেই গম পাইছনে তই কথা এটা কওঁ মোৰ যে কি হৈছে নাজানো মই মানে তাৰ মাতটো যদি মই দিনটোত এবাৰ নুশুনো মই পাগল হৈ যাওঁ কি হৈছে বাৰু মোৰ পিছত বহুত প্ৰব্লেম হ'ব দেই আৰু এইদৰেই পিংকীয়ে ফেচবুকৰ মায়াজালত আবদ্ধ হৈ এদিন হঠাৎ তাইও নোহোৱা হৈ গ'ল ভিনদেউ আপুনি এতিয়া কি কৰিম বুলি ভাবিছে শুনিছে নাই কি কৰিম বুলি ভাবিছে এতিয়া হ'ব দে তাই গ'ল যেতিয়া তোৰ ভালেই হৈছে দে অঁ বহা বহা ঐ বঞ্চন মাৰি থাকি লাভ নাই বুজিছ থানাত গৈ এণ্টি এখন দি থৈ আগে যা অঁ তুমি ঠিক কথাই কৈছা